Nang bizni Viधानसभा समष्टिनिफ्राय दिनै आङो नमिनेसन फाइलखौ खालामबाय। जोंनि लिडार दैदेनगिरि प्रमद बर' बिथांनि दैदेननायाव बिथाङा आंनि टिकेट होनाय लोगो लोगोनो जोङो बिजनिनि रायजो राजाफ्रा गासिबो गोजोननाय मोनदों, गोजोननायखौ फोरमायदों। बिभिन्न जाथि जनगोष्ठीनि मानसिफ्राबो बे गोजोननायखौ फोरमायदों जे एबार जोङो माने बिथांखौ मोनबाय इउपिपिएल दिल्लीनिफ्राय जों बिथांखौ देरहाहोगोन। दा बेवहाय एनडिएनि केन्डिडेट दङ आरो गुबुन केन्डिडेटखौ जों दासिमबो मोखां फैनाय नुवाखै। अब्लाबो जोङो माने गोबां भट बेबायदिनो जों देरहासार जानो हागोन। दासिमाव बेसेबां आइडियायाव देरहागोन होननानै आइडिया जोङो माने 30,000 भटआव जों देरहानो हागोन होननानै जों मिजिंथिदों। गासै बेसेबां सिट देरहागोन इउपिपिएल जोङो गासै जेसेबां जों माबा खालामगोन बेनि गेजेराव जोङो मोन9 निफ्राय मोन10 माबायाव जों देरहानो हागोन आरो। আপনি জনপ্রতিনিধিত্ব করেছে এইবার তিনবারকে করেছে এইবারে যদি বিজয়ী হয়ে যায় আপনাদের যেহেতু এনডিএর এগেনস্টত এবার নির্বাচন খেলিব বিজয়ী হয়ে যাওয়ার পিছত আপনাদের স্থিতি কি হবে? আমার স্থিতি হব আমার হাইকমেন্ট আছে, হাইকমেন্টে প্রথমতে যে ডিসিশন লব সেই মতে আমি যাম। মই নিজকে একো নকওঁ, জিকি যাওঁতে খাটাং। আমাৰ প্ৰতিদ্বন্দ্বিতা মানে ক'বলৈ গ'লে নাই বুলি ক'ব লাগিব। একেবাৰে ইজিলি জিকি যাম। ভাল লাগিছে, আমাৰ হাইকমেণ্টে মোক টিকট দিছে। টিকট দিয়াৰ পিছত আমি আমাৰ যিটো বিজনী সমষ্টিৰ যিটো ৰাইজ, এই ৰাইজে সকলোৱে মানে বিচাৰিছে, অভূতপূৰ্ব সঁহাৰি তেওঁলোকে দিছে। গতিকে আশা কৰিছোঁ জনসাধাৰণে যেনেকৈ তেওঁলোকৰ ৰাইটো দিব, ঠিক তেনেকৈ মই জনসাধাৰণৰ কাৰণে বিজনী ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ইচ্ছুক আৰু কাম কৰি যাম। বিজনী ৰাইজে যেনেভাৱে মানে বিচাৰে কৰিবলগীয়া আৰু বহুত কাম বাকী থাকি গৈছে, এইবোৰ কাম মানে আধৰুৱা হৈ আছে, সেই আধৰুৱা কামবোৰ কৰিব বিচাৰিছে। গতিকে বিজনী ৰাইজে যিহেতু মোক বিচাৰিছে, বিপুল ভোটত ভোট দি পেলাই জয়যুক্ত কৰিব বিচাৰিছে। গতিকে তাৰ কাৰণে মই বিজনী সমষ্টিৰ সমূহ ৰাইজক দল মত ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ কেন্দ্ৰীয় ইউপিপিএল দলৰ প্ৰধান তথা প্ৰাক্তন CM প্ৰমোদ বৰা ডাঙৰীয়াই এই টিকট প্ৰদান কৰিছে, কৰ কমিটিয়ে টিকট প্ৰদান কৰিছে। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ সকলোৱে মোক এই টিকটটো দিছে। বিজনী ৰাইজৰ, বিজনী জিলা ইউপিপিএল দলৰ ব্লক প্ৰাইমেৰী সকলৰ মানে অনুৰোধ মৰ্মে। গতিকে মই আশা কৰিছোঁ দলে যেনেকৈ বিচাৰিছে, ৰাইজে যেনেকৈ বিচাৰিছে, ঠিক তেনেকৈ কাম কৰিবৰ কাৰণে আগবাঢ়ি যাম। বিজনী বিধানসভাৰ এনডিএৰ কেণ্ডিডেট অৰূপ কুমাৰ দে আপোনাৰ সন্মুখত কিমান ফেক্টৰ হ'ব পাৰে? সেইটো মই ফেক্টৰ নাই, কাৰণ মানে আমি প্ৰায় 30,000 ভোটৰ ব্যৱধানত জয়ী। 30,000 ভোটৰ ব্যৱধানত জয়ী। বিপিএফৰ দাবীদাৰী আছিল ডিম্বেশ্বৰ বড়ো, কিন্তু তেখেতক টিকট নিদিয়াৰ কাৰণে তেখেতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু আপোনাৰ বিপিএফৰ ফালৰ পৰা কেনেকুৱা প্ৰভাৱ পৰে? ডিম্বেশ্বৰৰ পৰাই নিশ্চয় মানে নিৰ্দলীয় নেখেলে, তেওঁলোকৰ যিটো হাইকমেণ্ট সেইটো খেলিব নিদিব। কাৰণ তেওঁলোকে মানে এনডিএৰ লগত মানে বুজাপৰা আছে, বুজাপৰা চুক্তি আছে, সেই মৰ্মে হয়তো মানে তেওঁলোকে খেলিবলৈ নিদিব। মানে মই যিমান দূৰ আশাবাদী তেওঁ নেখেলিব। ইতিমধ্যে তেখেতে দল ত্যাগ কৰিছে। দল ত্যাগ কৰিলেও তেওঁ মানে হয়তো মানে পিছত মানে ভাবিব মানে খেলাটো ভাল হ'ব নে নহ'ব, এইটো ভাবি ল'ব আৰু। থেংক ইউ।